আমি বিগত আমি জানো সকলোৱে যোৱা নিৰ্বাচনত যিটো গঠবন্ধন চৰকাৰ বিজেপি UPPL আৰু GSP মিলি যিটো চৰকাৰ গঠন হ'ল আৰু সেই চৰকাৰ গঠনত আমি আদৰণি জনাইছোঁ আৰু ইয়াৰ লগে লগে আমি শুনিবলৈ পাইছোঁ UPPL দলৰ যিটো কেন্দ্ৰীয় সমিতিৰ সম্পাদক আছিল উইলছন হাজৰা ডাঙৰীয়া এতিয়ালৈকে আমি গম পোৱা মতে MCLলৈ মনোনীত হৈছে আৰু আমি ইয়াৰ কাৰণে অতিকৈ আনন্দিত হৈছোঁ উৎফুল্লিত হৈছোঁ আমি ওদালগুৰিবাসী আৰু সেই সদস্য ছাত্ৰ সন্থাই ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা আমি দাবী কৰিছোঁ যে অনাগত দিনত অতি শীঘ্ৰে যাতে উইলছন হাজৰা ডাঙৰীয়াক কাৰ্যবাহী সদস্যৰূপে মনোনীত হয় এইখিনি আমাৰ দাবী আছে আৰু আমি আদৰণি জনাইছোঁ আমি চৰকাৰে যিটো মনোনীত প্ৰাৰ্থী দিলে উইলছন হাজৰা ডাঙৰীয়াক পৰিষদীয় আৰু ইয়াৰ লগতে যিটো MCLA যাতে অন্য দিনত আগন্তুক দিনক যাতে EM লৈ কাৰ্যবাহী সদস্য লৈ ৰূপায়ণ কৰে তালৈ আমি দাবী জনাইছোঁ আমি আনন্দ সেইকাৰণে উল্লেখ কৰিছোঁ আমি যোৱা বিগত 17 বছৰ কাল আমি যদিও পাইছিলোঁ নিৰ্বাচন ব্যক্তি আছিলে যেনেকৈ আছিলে কেনেকৈ কাম কৰিব লাগিছিলে ছাত্ৰ জনগোষ্ঠী হৈ সেই জনগোষ্ঠীলৈ তেনেকৈ কামৰ কাৰণে আমি একো দেখা নাপালোঁ আৰু সেয়েহে আমি UPPL দলক আমি পূৰ্ণ সমৰ্থন জনাইছিলোঁ আৰু এইখিনি আমাৰ দাবী আছিলে UPPL দলৰ প্ৰমুখ্যে সভাপতিৰ ওচৰত প্ৰমোদ ডাঙৰীয়াৰ ওচৰত আমি দাবী জনাইছিলোঁ যে অনাগত দিনত আমি আপোনালোকক পূৰ্ণভাৱে মুকলিকৈ আমি সমৰ্থন জনাম আমাৰ দাবীসমূহ পূৰণ কৰিব লাগে আমি 40 দফীয়া এখন দাবী আমি স্মাৰকপত্ৰ এখন প্ৰদান কৰিছিলোঁ ইয়াৰ প্ৰথম দাবীটোৱে আছিল আমাৰ অনাগত দিনত UPPL দলৰ চৰকাৰ আহিলে যাতে মুখ্য কাৰ্যবাহী সদস্য আমাক এটা দিব বুলি আমাক আশ্বাস দিছিলে আৰু সেই দাবীটো আমাৰ এতিয়ালৈকে পূৰণ নহ'ল বুলি আমি উল্লেখ কৰিছোঁ পোনপ্ৰথমে মই সাংবাদিক বন্ধুসকলক অভিনন্দন জনাইছোঁ দ্বিতীয়তে আমাৰ চাওতাল জনগোষ্ঠীসকলক আজি চৰকাৰ প্ৰতিষ্ঠা কৰাত যথেষ্ট সহযোগ কৰিলে তাৰ কাৰণে মই অভিনন্দন সদৌ চাওতাল ছাত্ৰ সন্থাৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ আমি জানো যে এইবাৰ সদৌ চাওতাল ছাত্ৰ সন্থা আৰু চাওতাল ৰাইজে মুকলিভাৱে UPPL দলক সমৰ্থন কৰিছিল কিন্তু সমৰ্থনত যেনেকৈ আমি সিট পাব লাগিছিল তেনেকৈ হয়তো আমি পাবলৈ সক্ষম নহ'লোঁ যিয়ে নহওক মিত্ৰজোঁট চৰকাৰ আহিল মিত্ৰজোঁট চৰকাৰক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ এইখিনি সময়ত কিন্তু আজিৰ তাৰিখত ক'বলগীয়া কথা এইটোৱেই যে 17 বছৰত BPF চৰকাৰ আমাক একো দিব নোৱাৰিলে নাপালে যাৰ কাৰণে আজি অসমৰ চাওতালবিলাক অস্তিত্বৰ ক্ষেত্ৰত সম্পূৰ্ণ মানে আপোনাৰ এইটো কি কয় অস্তিত্বহীন হৈ পৰিছে তেখেতসকলৰ আইডেণ্টিটিৰ ক্ষেত্ৰতে হওক অৰ্থ সামাজিক ক্ষেত্ৰতে হওক বা তেখেতসকলৰ শৈক্ষিক ক্ষেত্ৰতে হওক সকলো ক্ষেত্ৰতে তেখেতসকলক ডমিনেট কৰা হৈছিলে সেইকাৰণে সদৌ চাওতাল ছাত্ৰ সন্থাই দাবী এটা উত্থাপন কৰিছিলে যে যেতিয়া মিত্ৰজোঁট চৰকাৰ আহিব মিত্ৰজোঁট চৰকাৰ আহিলে চাওতাল ফালৰ পৰা এজন নমিনেটেড EM এটা আমাক দিব লাগিব কিন্তু প্ৰথমতে আমি দেখিবলৈ পালোঁ মিত্ৰজোঁট চৰকাৰ হোৱাৰ লগে লগে নমিনেটেড MCLA আমি পালোঁ কথাটো ঠিকেই আমি আনন্দিত কিন্তু কথাটো হ'ল যে ইমান দিনে যিহেতু চাওতাল জনগোষ্ঠী বিগত 17টা বছৰে পিছ পৰি আছে এই চাওতাল জনগোষ্ঠীসকলক পিক আপ কৰিবৰ কাৰণে ইম্প্ৰুভমেণ্টটো আনি দিবৰ কাৰণে বা সঠিক পথত আগুৱাই লৈ যাবৰ কাৰণে সকলো ক্ষেত্ৰত যথেষ্ট নহয় MCLAৰ দ্বাৰা যথেষ্ট নহয় সেয়েহে অসম চৰকাৰ আপোনাৰ ৰাজ্যপাল আৰু প্ৰমোদ বড়ো UPPL দলৰ মুৰব্বী তেখেতকো আমি চাওতাল ছাত্ৰ সন্থাৰ পৰা আৰু সমূহ চাওতাল ৰাইজৰ পৰা আমি তেখেতক উইলছন হাজদাক মনোনীত MCLৰ পৰা তেখেতক দায়িত্ব দি মিনিষ্টাৰ লেভেলত EM তেখেতক দিব লাগে সেইটো আমাৰ ফালৰ পৰা দাবী আৰু তেখেতক যদি EM দায়িত্বটো দিয়া হয় তেনেহ'লে অনাগত যিটো এছেম্বলি ইলেকশ্যন আছে সেই এছেম্বলি ইলেকশ্যনত যথেষ্ট আমি এটা ৰণনীতি তৈয়াৰ কৰিবৰ কাৰণে আমি প্ৰস্তুত হ'ম বুলি আমি মিডিয়াৰ যোগেদি আমি অসমবাসী ৰাইজ লগতে BTCৰ সমূহ চাওতালবাসী ৰাইজক আমি এই মেছেজটো পঠিয়ালোঁ